আমিতো ইয়াতে আছোঁ তেল ডিপুতে, যোৱাই নাই। বৰষুণ দিছিলে, সেইটো ব্লগ এডিটিং কৰা হৈ গ'ল, সেইটো আপলোড হৈ হ'ব আৰু মানে নেটৱৰ্ক আজি নেটটো দিয়া নাই, মানে আজি এক্সাম আছে কাৰণে নেটটো দিয়া নাই। নেটটো দিলে এইটো আপলোড কৰি দিম আৰু যিখিনি চোৱা নাই চাই ল'ব। ইয়াতে ৰাখি থৈ দিয়া হৈছে। লাইপাত আছে, লাইপাত মিঠাতেল, ৰহুন, আদা, পিঁয়াজ, জলকীয়া, মছলা আছে পৰি গৈছে। এটা সুনীল মামা, সুনীল মামা, এইটো মাত সুনীল মামা, এইটো সুনীল মামা আকৌ। হেল্ল', বেয়া কুকুৰটো মাতিলে, দেখিছ না মোৰ লগতে ঘূৰি ফুৰে। যা 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 দোকানে যা, যা দোকান। বাই 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 সুনীল, বাই বাই, লগ পাম অহা বছৰত। আমি যাব হৈ গ'ল, ষ্টাৰ্ট দিছে আৰু। তো গাইজ আমি তাৰ পৰা ওলাই আহি গ'লোঁ। তাৰপিছত এইটো লখিমপুৰ টাউন যাব, এইফালে আমি যাম এইটো চাইডে। এইফালে গ'লে ফাইন লাগিব, সেইটো কাৰণে আমি এইফালে যাব লাগিব। গাইজ জাষ্ট লখিমপুৰ পাৰ হৈছিলে, মানে পাৰ হোৱাই নাই আৰু বাইপাছ তেনি আহিছোঁ। অৱস্থা চাওক ৰাস্তাৰ, ষ্টাৰ্টিং আৰুতো আগলৈ কি হ'বতো ভগৱান জানে, আৰু ময়ো নাজানো যাই আছোঁ কি হয়। তো আপোনালোকে চাই যাওক, ৰাস্তাত দেখিছে না কিমান ডাঙৰ ডাঙৰ গাঁত। আমি এতিয়া ক'ত পালোঁ সেইটোতো নাজানো, আৰু বৰষুণ দি আছিল। তাৰপিছত যিহেতু মানে গ্লাছখনত পূৰা পানী পৰিছিলে, সেইটো কাৰণে আপোনালোকক একো দেখাব নোৱাৰিলোঁ। চ' এতিয়া আহি পেলাই মানে ইয়াত গাড়ী, আমাৰ গাড়ী ইউৰিয়াটো খতম হৈ গৈছে, ইউৰিয়াটো লৈ লওঁ। তাৰপিছত যাই কিনে সুনীলৰ গাড়ীত পূৰা বান্ধি দিম, মানে আমাৰ গাড়ীত ভৰোৱা হৈ গ'ল। তাৰপিছত তাত গৈ পেলাই বান্ধি দিম। চ' ইয়াত অলপ টাইম ৰখিছোঁ 10 মিনিটমান, আৰু ৰাস্তা ৰখি কৰি আহিলোঁ, কিবা কিবি খাই কৰি আহিলোঁ, সেইটো কাৰণে অলপ টাইম লাগিলে। তো গৈ থাকোঁ ৰাস্তাত লগ পাওঁ। সুনীলৰ গাড়ীটো যাই আছোঁ, তাত লগ পাই আছোঁ। অলপ গ্লাছখন চাফা কৰা হ'ল, ধুলোঁ কৰিলোঁ, আহোঁতে অলপ টাইম লাগিল। এতিয়া আন্ধাৰ হৈ গ'ল, এতিয়া 4:30 বাজি গ'ল। তাৰ পৰা ওলাইছিলোঁ 4:30-5টা বজাত। চ' এতিয়া চোতালতে লগ পাই আছোঁ। চ' গোকামুখ পাৰ হৈ গ'লোঁ।
তাৰপিছত এতিয়া পাৰ হৈ পেলাই এতিয়া সুনীলক লগ পাইছোঁ বাৰুতে তেল ডিপু মুখত হৈ আছে এই তেল ডিপুৰ ওচৰতে তো ইয়াত ৰখি আছোঁ এতিয়া সুনীলে ইউয়া বান্ধি লওক এইটো দেখা পাইছে না সুনীল ওপৰত কি হয় গাড়ীটো মহাই থাকিব গ্লাছটো মানে অলপ তেলেতীয়া নিচিনা হৈ যায় আৰু বৰষুণটো দি আছে কাৰণে প্ৰব্লেম হৈ যায় সেইটো কাৰণে গাড়ীটো মহাই থাকিব লাগে গ্লাছটো দুইটা গাড়ী একেলগে ৰাখা सुनील बोलो कुछ बोलो हम लोग अरुणाचल में जा रहा है अभी और क्या हुआ वहाँ जाके लड़की पटाएंगे घूमेंगे মই সুনীলৰ ফটো এটা দি দিম আপোনালোকে চবেই চাই ল'ব ইনষ্টাগ্ৰামত ইয়াক ছোৱালীজনী লাগে বহুত দৰকাৰ হৈছে তাৰ ভায়েকটোৱে বোলে বিয়া পাতিলে সি বিয়া পাতা নাই সেইটো কাৰণে তাক ছোৱালী এটা লাগে আজি বোলে ওপৰতে যাব সি অকল নন ভেজ ছোৱালী নন ভেজ বোলে এনেকৈ আহি কিনে পাই গ'লোহি ধেমাজি টাউন তো ধেমাজি টাউনৰ এটা ভিউ চাই লওক গাইজ আহি আহি পাই গ'লোহি হৈ গ'ল 9:30 চাৰে 9:00 বাজিছে ভাতটো খাই লওঁ হোটেল সুনীল বহি আছে এইটো খাই লওঁ যাবই হ'ল আৰু আহি গ'ল ভাতটো খাই লওঁ ইয়াত আছে কাই মাছ তিতা কেৰেলা ভাজি আৰু এইটো কি নাজানো এইটোও নাজানো এইটো চাটনি আছে ভাত এইফালে বাবুদা সুনীল মাথা এইফালে জুন্দা আছে কাই মাছ জুন্দাই বোলে বহুত ভাল পায় কাই মাছ হয় না অঁ কুচিয়াটো কোনটো এইটো কুচিয়া তো খাই কৰি লগ পাই আছোঁ আপোনাক খানা পিনা হৈ গ'ল বাবুদাহঁতে পইচা পাতি দি আছে এইটো সুনীল তাক মাতি আছে শুনা পোৱাই নেকি তো এতিয়া বহুত টোপনি আহি গৈছে খাই দিলোঁ পুৰা ভাগৰটো লাগি আছে তাৰপিছত বহুত সুনীলে ভয় খাই গৈছে চাওঁ ভাত চাত খাই কিনে ক'ত শুই আছে চাওঁ এইটো যে গোটেইটো পুৰা মেইন ৰাস্তা হা গাড়ী এখন আহিলে মই দেখাই দিম চাব আপোনালোকে এইটো বৰ্ড দেখিছে না এইটো সুনীল এইটো ৰাস্তাৰ মাজত শুই আছে আৰু এইটো চাওক এইটো চাইডৰ এইটো মাজৰ আৰু এইটো চাইডৰ হা সুনীল শুই আছে ইয়াত মাজত ইয়াত শুই আছে ইয়াত এইটো দেখিছোঁ তো গাইজ গুড মৰ্ণিং ৰাতিপুৱা আমি 4টামান বজাত সাৰ পাই গ'লোঁ বৰ্তমান অলপ আহি গ'লোঁ আৰু ভিডিঅ' কৰা নহ'ল আহি থাকোঁতে তাৰপিছত আমি ইয়াত গাড়ীৰ পৰা ষ্টাৰ্ট কৰিছোঁ তো তেল ডিপুত ৰখিছোঁ আমি মানে বাছ চাছ কৰা নহ'ল ডাইৰেক্ট উঠিছোঁ ডাইৰেক্ট আহি গৈছোঁ লগতে আমি এতিয়া কেতিয়া পাইছোঁ টাইমটো 5টাই আমি এঘণ্টামান গাড়ী চলাই কিনে আহি গ'লোঁ এতিয়া অৰুণাচলৰ গেটৰ ওচৰত পাইছোঁ আৰু ওচৰতে তেল ডিপুটোত আছে দাদা গৈছে বাথৰুমত তাৰপিছত মই বাছটো কৰি লওঁ সুনীলতে এইটো গাড়ীটো গৈ আছে সুনীলৰ তাৰপিছত এতিয়া অৰুণাচলটো পাহাৰ পায়ে গ'লোঁ চ' যাই থাকোঁ কেনেকুৱা কি হয় ন দেখাই গৈ থাকিম আপোনালোকক চাই গৈ থাকিব তো গাইজ ফাইনেলি তাত মুখ চুখ ধুই কৰি আমি গাড়ী লৈ কিনে ওলাই আহি গ'লোঁ এতিয়া আহি কিনে ৰখি আছোঁ হেৰিত এইটো অৰুণাচলৰ পৰা গেটটোত মেইন গেটত তাৰপিছতে চালানটো দিব গৈছে মানে গাড়ী কাগজ পত্ৰখিনি দেখাব গৈছে আৰু তাৰপিছত ওলাই যাম আৰু আমি ইয়াৰ পৰা এইটো সুনীলে মোবাইল টিপি আছে দেখিছে না এইটো চাওক সুনীল
সুনীল গুড মৰ্ণিং গুড মৰ্ণিং আমি ক'ত পালোহি অৰুণাচল বৰ্ডাৰ বুঢ়ানা গেট অৰুণাচলৰ কিবা কিবি ভিউ আছে লৈছোঁ তাকো সেইটো দি দিম এড কৰি দিম আৰু ভিডিঅ' এটা চাই কেনেকুৱা পালে কমেণ্ট কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ত' বাই বাই হাঁহি চাব